যে আলফা এবাৰ 15 আগষ্টত 25 ঠাইত বোম দিলে বহুত কথা ওলালে বোম দিলো নুফুটিলে এইবিলাক কথা হ'লে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ যে মিনিষ্টাৰ্ছ কলনীত ফুটক মোৰ প্ৰশ্নটো বেলেগ যে মিনিষ্টাৰ্ছ কলনীলৈ আহক বোমা ফুটক এই পৰেশদাৰ লগত মই কথা পাতি থাকোঁ পৰেশদা বোম ফুটালে মই গালি পাৰিম প্ৰথম সেইকাৰণে নুফুটাই মানে এনেই না ফুটাব নোৱাৰে এনেই দি দিয়ে এইটো মানে এইটো বোম দিছোঁ এইটো এনেই এটা ট্ৰমা এটা মানে ক্ৰিয়েট কৰিবলৈ মানে অস্তিত্বটোৰ কাৰণে অস্তিত্ব মানে মই আছোঁ সেইবোৰ মই ভালকৈ বুজি পাওঁ এইবোৰ মোৰ লগত কেতিয়াবা কথা হয়তো আপুনি কি কয় তেওঁক তেতিয়া বোলো এইবোৰ নকৰিব এইবোৰ কি কৰি আছে এইবিলাক হে মই ইমানবাৰ ক'লোঁ ঘূৰি আহক নাহে নাহো বুলি কয় নেকি চিধা নাহোঁ মই এতিয়াতো আহিবলৈ তেওঁ দিগদাৰ বুঢ়াও হৈ গৈছে আৰু যিকেইজন আছে লগত মানে আপুনি চিনেমা চাবলৈ কয় নে বা আপোনাৰ চিনেমা চাইছিলে না মই সেইদিনা কৈছোঁ মই ইণ্টাৰভিউত মই বোলো হেৰি য'ত আছে মানে তাতে চিনেমা হল এটা খুলি দিওঁ চিনেমা ৰিলিজ হ'লে তাতো ৰিলিজ হ'ব তাত চাই থাকিব পাৰিবতো অন্ততঃ কিবা এটা এণ্টাৰটেইনমেণ্ট লাগে নহয় মানুহক অকল বন্দুক লৈ পেলাই বহি থাকিলে নহ'ব নহয় খাইছে বহিছে শুইছে বন্দুক লৈ পেলাই ক'ৰবাত বোমা দিম কিবা কিবি আলোচনা চলিছে ন দিছ ইজ নট আগবাঢ়ি যাব লাগে আমি আৰু এতিয়া ইয়াত এইবোৰ কৰি লাভ নাই ন ইণ্ডিয়ান আৰ্মি ইজ দ্য বিগেষ্ট আৰ্মি ইন দ্য ৱৰ্ল্ড আই থিংক চাইনাৰ পিছত তাহাঁতৰ লগত যুদ্ধ কৰি লাভ নাই আমাৰ ল'ৰা মৰিব আমাৰ ছোৱালী মৰিব ৱাই ঠক কথা পতা বিশ্লেষণ কৰা কি প্ৰব্লেম আছে কোৱা কৰিবনে কিয় নকৰিব আৰু তেওঁৰো ল'ৰা ছোৱালী আছে আমি নাজানো অসমীয়া জানে নাজানে কাৰণ তেখেতসকল হয়তো বাহিৰতে আছে তেওঁলোকে মোৰ লগত অসমীয়াতে কথা পাতে তেওঁ অসমীয়াহে জানে বেলেগ ভাষা নাজানে তেওঁৰ নহয় তেওঁৰ পুতেকো আছে পঢ়া শুনা তাহাঁতি বাহিৰত পঢ়িছে বাৰু এতিয়া সেইদিনা মই আৰু এটা কথা কৈছোঁ যে এই মই চবকে গালি পাৰোঁতো মই এতিয়া বিজেপিকো গালি পাৰিছোঁ যে পৰীক্ষা পাতিছে এড্ৰে নে কি এইটো এডিআৰই পৰীক্ষা যিবিলাক পাতিলে তাত আমাৰ CMে কৰি দিলে বোলে 1 কোটি টকা বা 10 কোটি টকা জৰিমনা হ'ব ইটো নিব নোৱাৰিব সিটো নিব নোৱাৰিব ইটো নিব নোৱাৰিব আৰু পৰীক্ষা দিবলৈ কেলৈ যাব তাতে পৰীক্ষা দিবলৈহে গৈছে যদি পৰীক্ষা দিওঁতেই যদি ভয় খুৱাই দিয়ে 1 কোটি টকা 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে সি কিয় পৰীক্ষা দিব যাব সি গৰু নেকি সি বেলেগ কাম কৰিব 10 কোটিলৈকে কৰিছে দেট ইজ মানে সেইটো আম্বানী পুতেকে পাৰিব আমাৰ ল'ৰা ছোৱালী নোৱাৰে নহয় চেকিঙৰ নামতো বহুত সেইকাৰণে যি টি কথা ক'ব নাপায় সেইটো মই ডাইৰেক্টলি কৈছোঁ মই সদায় ডাইৰেক্টলিয়ে কওঁ